আমি বিটিচিবাসী ৰাইজৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে অৱদান বুলি ক'ব লাগিব কাৰণ আজি আমি দুটা CM আমাৰ প্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTCৰ চিফ কিবা আমাৰ প্ৰমোদ বড়ো এখেত দুজনক আমি পালোঁ তেওঁলোকে কৰ্মবীৰ নিচিনা দিনে ৰাতে কাম কৰিছে আৰু এই কামটো হৈছে ৰাইজৰ উন্নতিৰ কাৰণে তেওঁলোকে কষ্ট কৰি আহিছে আজি আমি ইয়াতো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যে তেওঁৰ কৃপাত যি আশীৰ্বাদ পালোঁ আৰু এইখিনি কাম পালোঁ আৰু যোৱাবাৰ আমাক এখেতে যেতিয়া আমাৰ ফাইনেন্স মিনিষ্টাৰ আছিল তেতিয়া আমাক প্ৰত্যেক সমষ্টিৰ BTC সমষ্টিত 10 কোটিকৈ টকা দিয়া হৈছিল এইটো আসাম গুড উইল মিছন নামত ইয়াতো আমি 6টামান ৰাস্তা লৈছোঁ আৰু আজি 3টা আমি উদ্বোধন কৰিম প্ৰথম কামটো ইয়াত এটা আৰু এইফালে এটা আছে সন্তোষগুৰিত এইটো আমি কৰিম এইটো এই ৰাস্তাটো 1.5 কিলোমিটাৰ 1.27 লাখ এইটো দি আমি কিবা কৰিম CC ব্লক কৰিম আৰু আশা কৰিছোঁ ইয়াত ইমান দিন এই ৰাস্তাটো মানে পিছ পৰি আছিল এই ৰাস্তা একেবাৰে অহা যোৱা কৰা কষ্ট হৈছিল যোৱাবাৰ মই 5 বছৰত অৱশ্যে মই পাৱাৰ নাছিলোঁ গতিকে যদি থাকিলোহেঁতেন মই যোৱাবাৰে মই কৰি পাৰিলোহেঁতেন কিন্তু আকৌ এবাৰ আমাক ৰাইজে বিচাৰিলে আৰু ঈশ্বৰে বিচাৰিলে আহিলোঁ আৰু এইটো কামটো কৰিব সক্ষম হ'লোঁ সুবিধা পালোঁ এইকাৰণে মই আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM ছাৰক ধন্যবাদ দিছোঁ আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰকো ধন্যবাদ দিছোঁ আগতেতো তেওঁলোকে আমাক সহায় কৰি থাকিব সমষ্টিৰ উন্নতিৰ কাৰণে ৰাজ্যৰ উন্নতিৰ কাম কৰাৰ সহায় কৰিব এইটো মই আশা কৰিছোঁ হয় টাউনবিলাকতো আজিকালি প্ৰায় ইম্প্ৰুভেই হৈছে বেছিভাগ টাউন উন্নত হৈছে কিন্তু গাঁৱত পিছপৰা আছিল সেইকাৰণে আমাৰ এই যে নতুন চৰকাৰ BJP UP চৰকাৰ এইটো বিশেষকৈ গুৰুত্ব লোৱা হৈছে গাঁও অঞ্চলত যাতে সমভাৱে টাউনত যেনেকৈ উন্নতি তেনেকৈ হ'ব লাগে এইটো বিশ্বাস কৰি এইটো আশা কৰি কাম কৰি আছোঁ এইকাৰণে আজি গাঁৱে ভূঞে চবতে ৰাস্তা ঘাট ব্ৰিজ বনাবলৈ হাতত লৈছোঁ আৰু নিশ্চয় এই কেইমাহৰ ভিতৰতে নিশ্চয় আপোনালোকে দেখা পাব যে কামটো কেনেকৈ আৰম্ভ কৰা যায় আৰু কেনেকৈ কাম আৰম্ভ হৈছে কাৰণ এতিয়া এই কৰোনা ভাইৰাছৰ কিবাৰ কাৰণে লকডাউন কিবা হোৱাৰ কাৰণে আমি কামটো কৰি পৰা নাই নিশ্চয় গোটেইবিলাক প্ৰচেছবিলাক ৰেডি হৈ আছে সেইকাৰণে এতিয়া এই লকডাউন এইটো শেষ হ'লে নিশ্চয় আমাৰ মাজত উন্নতিটো কামটো বেছিকৈ বিশেষকৈ আমাৰ গাঁৱলীয়া অঞ্চলত হ'ব বুলি আশা কৰিছোঁ এইটো কেইজনমান মানুহে কেইটামান গৈ মিছ ইণ্টাৰপ্ৰিটেশ্যন দিছে মানে এই ভেকচিনটো দিলে বোলে ইমিউনিটি কমি যায় তাৰপিছত আমাৰ জন্ম হোৱাৰ এইটো বাধা দিয়ে আৰু 2 বছৰ পিছত মৰিম বুলি কোনোবাই ছ'চিয়েল মিডিয়াত দিয়া বুলি দেখিছোঁ কিন্তু এইটো মিছা কথা কাৰণ এইবিলাক ভেকচিনটো এনেই সাধাৰণ মানুহে এতিয়াও ওলোৱা নাই এইটো ডাঙৰ আমাৰ বৈজ্ঞানিকবিলাকে উলিয়াইছে 100 টাইমছ 1000 টাইমছ তেওঁলোকে এক্সপেৰিয়েঞ্চ কৰি পেলাই এইটো প্ৰুভ কৰি উলিয়াইছে গতিকে এইটো আজি আমাৰ গাঁৱলীয়া ৰাইজে বড়ো ৰাইজে বা মুছলিম ৰাইজে বা এনেকুৱা পিছপৰা গাঁৱৰ ৰাইজে যদি ভয় কৰিছে এইটো অমূলক এইটো ঠিক নহয় কাৰণ এই ভেকচিনটো অকল আমি লোৱা নাই আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি লৈছে উপ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী কাউন্সিল মিনিষ্টাৰ ভাৰতৰ যিমানকৈ ডাঙৰ অফিচাৰ ডাঙৰ মানুহ চব লোৱা হৈছে অকল ভাৰতেই নহয় ৰাষ্ট্ৰপতি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ ৰাষ্ট্ৰপতি লণ্ডনৰ সব দেশৰ নেতাবিলাক লৈছে তেওঁলোকে মৰি নাযায় আমি কিয় মৰি যাম এইটো আমি বুজাই আছোঁ ৰাইজে বুজিব কাৰণ এইটো এটা ইমিউনিটি বৰ আহে ইমিউনিটি মানে কমোৱাৰ এইটো ভেকচিন নহয় এইটো ল'লে আমাৰ ইমিউনিটি বাঢ়িব আৰু আমি যে কৰোনা ভাইৰাছৰ এগেইনষ্ট ফাইট কৰা আমাক সহায় দিব সাহস দিব বল দিব গতিকে আমি প্ৰতিৰোধ কৰিব পাৰিম এইকাৰণে এইটো ভেকচিনটো দিয়া হৈছে গতিকে মই অনুৰোধ কৰোঁ সকলো ৰাইজক এইবিলাক যিবিলাক মিছা কথা কৈছে বিশ্বাস কৰিব নালাগে যুক্তিসংগত আপোনালোকে আগবাঢ়ি আহিব লাগে টেষ্ট কৰিব লাগে টেষ্ট কৰি পেলাই যেতিয়া মানে পজিটিভ পায় এইটো বেলেগ ট্ৰিটমেণ্ট ল'ব লাগিব আৰু আগতে আপোনালোকে চবেই এই ভেকচিনটো ল'ব লাগে তেতিয়াহ'লে আমি নিজকে বচাব পাৰিব
নিজৰ পৰিয়ালকো বচাব পাৰিব নিজৰ গাঁৱত মানুহবিলাকক বচাব পাৰিব আৰু ৰাইজক বচাব পাৰিব নহ'লে এটা গাঁৱত এজন পৰিয়াল যদি বা এজন মানুহ যদি ইনফেকশ্যন হয় প্ৰত্যেক ঘৰতে এতিয়া ইনফেকশ্যন হ'ব গাঁৱত ইনফেকশ্যন গোটেই ধ্বংসলীলা হৈ যাব গতিকে এতিয়া ৰাজ্যক অনুৰোধ কৰিব বিচাৰোঁ যাতে এইবিলাক নহয় বুজিব লাগে চৰকাৰে ইমান কোটি কোটি টকা খৰচ কৰি এইবিলাক কৰিছে এইবিলাক ব্যৱস্থা কৰিছে আগৰ দিনতো তেনেকুৱা কলেৰা ভেকচিন টাইফয়েড ভেকচিন কিবা ভেকচিন দিয়া হৈছিল আমাৰ এই যে আমাৰ ফক্স স্মল ফক্স স্কেন ফক্স তাৰ কাৰণে ভেকচিন দিয়া হৈছিল হেপাটাইটিছ ভেকচিন দিছে এইটো দি পেলাইহে এতিয়া বেমাৰবিলাক কমিছে ন কলেৰাটো আগত ইমান হৈছিল এতিয়া নাইকিয়া হৈছে টিবিৰ কাৰণে ভেকচিন দিছিল এতিয়া নাইকিয়া হৈছে এইটোতে আমি ইৰাডিকেট কৰিব লাগিব ভেকচিনটো ল'ব লাগিব সেইকাৰণে ৰাইজক অনুৰোধ কৰিছে আপোনালোকে ভেকচিনটো লওক